এনেদৰে যদি এই মটনৰ কাৰীখন মোৰ ছোৱালীজনী আৰু মানুহজনক বনাই দিওঁ সিহঁতক আৰু একো নালাগে। খুবেই জুচি আৰু টেষ্টি এই মটনৰ কাৰীখন। খাবলৈ যিমান পৰিমাণে সোৱাদৰ হয় বনাবলৈকো কিন্তু সিমানেই সহজ। তেনেহ'লে বলক পুতুকতে গৈ ৰেচিপিটো চাই লওঁ মইনো কেনেকৈ বনালোঁ এই মটনৰ কাৰীখন। আৰু তাৰ আগতে কওঁ যিসকলে মোৰ ৰেচিপি ভিডিঅ' চাই ভাল পায় প্লিজ এটা লাইক আৰু কমেণ্ট কৰি যাব। এটা বাউলত মই প্ৰথমতে লৈ ল'লোঁ গৰম কৰি লোৱা মিঠাতেলখিনি গৰম কৰি অকণমান ঠাণ্ডা কৰি ল'লোঁ। তাৰপাছতেই দিলোঁ তাতে জোখ অনুসাৰে নিমখ, হালধি গুড়ি, জিৰা গুড়ি, ধনিয়া গুড়ি, জলকীয়া গুড়ি, গৰম মছলা গুড়ি আৰু মিট মছলা গুড়ি। সেই গোটেইখিনি দি ভালদৰে মিলাই ল'লোঁ। এতিয়া ইয়াতে দিলোঁ সৰুকৈ কাটি লোৱা পিঁয়াজ, হাতেদি মোহাৰি ধুনীয়াকৈ ভাঙি দিলোঁ। পিঁয়াজখিনি দিয়াৰ পাছতে এতিয়া মই ইয়াতে দিম মটনখিনি। ধুনীয়াকৈ ধুই চাফা কৰি ল'লোঁ মটনখিনি। এতিয়া মই তাতে দি দিলোঁ। দি গোটেইখিনি ভালদৰে মিলাই ল'ম। এইখিনি মেৰিনেট কৰি পেলাই অলপমান সময় ৰাখিব পাৰিলে বাৰু ভালে হয়, কিন্তু মোৰ হাতত সময় তেনেই কম আছিলে সেয়েহে মই লগে লগে বনাই দিলোঁ। আৰু এতিয়া ইয়াতে মই দিলোঁ নহৰু আদাৰ পেষ্ট। এইখিনি দিবলৈকে পাহৰিছিলোঁ। যি কি নহওক নহৰু আদাৰ পেষ্টখিনি দিয়াৰ পাছত আকৌ ভালদৰে মিলাই ল'লোঁ এইখিনি। আনফালে গেছত মই প্ৰেছাৰ কুকাৰটো বহাই দিছিলোঁ। অৱশ্যে আজি মই মটন প্ৰেছাৰ কুকাৰতে বনাম। তাতে দি ল'লোঁ ঘি অকণমান পৰিমাণটো সৰহকৈ দিছোঁ। লগতে দিলোঁ তেজপাত, লং, ইলাইচি, ডালচেনি। সেইখিনি ফুটি অহাৰ লগে লগে দিলোঁ মেৰিনেট কৰি ৰখা মটনখিনি দিয়াৰ পাছতে মই এতিয়া ভালদৰে লৰাই ল'ম। আৰু এনেদৰে মই কিন্তু 10-15 মিনিট সময় ভালদৰে ভাজি ল'ম যাতে মছলাৰ পৰা কেঁচা গোন্ধটো গুচি যায় আৰু মটনখিনিও ধুনীয়াকৈ এনেকৈ ভাজোতে যাতে ছফ্ট হৈ যায়। ঠিক তেতিয়ালৈকে ধুনীয়াকৈ কিন্তু ভাজি ল'ব। আৰু যিমান পৰিমাণে ভাজে সোৱাদটো সিমান পৰিমাণে বাঢ়ি যায়। দেখিছেনে ইতিমধ্যে মটনখিনি ধুনীয়াকৈ ভাজা হৈয়ে গৈছে। এতিয়া মই ইয়াতে এড কৰিলোঁ জোখ অনুসাৰে পানীখিনি দি ভালদৰে লৰাই এতিয়া মই ঢাকনখন মাৰি উতলিবলৈ দিম। মানে 4-5টা চিটি মাৰিলে এইখিনি ধুনীয়াকৈ সিজি যাব। আৰু এয়া চাওকচোন ইতিমধ্যে আমাৰ মটনখন ৰেডিয়ে হৈ গৈছে প্ৰায়। এতিয়া লাষ্টত ইয়াতে দিম ধনিয়া পাত। আৰু যেতিয়া প্ৰেছাৰ কুকাৰৰ ঢাকনখন খুলি দিছোঁ নহয় ইমান ধুনীয়া গোন্ধ এটা ওলাইছে আৰু লগতে কালাৰটো কি কম। এতিয়া ধনিয়া পাতখিনি দি ভালদৰে লৰাই নমাই দিলোঁ। আমাৰ মটন কাৰী ৰেডি হৈ গ'ল। এতিয়া নান, পোলাও, ভাত, ৰুটি যিহৰ লগতে নহওক পৰিৱেশন কৰক, খাবলৈ বিৰাটেই সোৱাদৰ হয়। অৱশ্যে আজি মই এই মটন কাৰীখনৰ লগত বনাইছিলোঁ পোলাও। আৰু মই তেনেকৈ একো পৰিৱেশনে কৰিব নোৱাৰিলোঁ জানেনে। ইমান দৌৰা-দৌৰি হ'ল। ঠিক এইদৰে আৰু পৰিৱেশন কৰি এওঁলোকক খাবলৈ দিলোঁ কাৰণ সময় তেনে হাতত কম আছিলে। আৰু চাওকচোন এবাৰ কিন্তু এনেদৰে বনাই খাবলৈ নাপাহৰিব। আৰু এয়া লগতে বনাইছিলোঁ পোলাও। ঠিক আছে তেনেহ'লে আজিলৈ আহোঁ। আজি মোৰ এই ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিলে এটা লাইক আৰু কমেণ্ট কৰি যাব। আপোনালোকৰ এটা লাইক আৰু কমেণ্টে মোক আগলৈ আগুৱাই যোৱাৰ উৎসাহটো দুগুণে বঢ়াই তোলে। আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰত হাজিৰ হ'ম মই।